हेलो बंधुসকল स्वागतम जनाइছোঁ আজি নতুন এটা ভিডিঅ'ত। আজি লৈছোঁ আমি আপোনালোকৰ বাবে লজিকেল ৰিজনিং, ঠিক আছে। সহজভাৱে একেবাৰে ধুনীয়া অসমীয়াত আমি আজি প্ৰব্লেমটো সলভ কৰিবলৈ শিকিম, ঠিক আছে। বন্ধুসকল ভিডিঅ'বোৰ দিয়াত মোৰ অসুবিধা সৃষ্টি হৈছিলে, মই গম পাইছোঁ আপোনালোকৰ প্ৰিপেৰেশ্যন কৰাত বহুতো অসুবিধা সৃষ্টি হয়, বেলেগ ইউটিউবত চাবলগীয়া আছে। চ' একো নাই, চ' ফালৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰিবই লাগিব, যিহেতু ভিডিঅ'বোৰ কণ্টিনিউ কৰিব পৰা নাই মই, তাৰ কাৰণে আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ, ঠিক আছে। চ' বেছি দেৰি এনেকুৱা আমি লজিকেল ৰিজনিঙৰ ওপৰত যিমানখিনি ডাউটছ আছে তাৰ ওপৰত ক্লিয়াৰ কৰিম। চ' ভিডিঅ'টো দেৰি নকৰি তেনেদৰে আগবাঢ়োঁ। চ' লেটছ গেট ষ্টাৰ্ট। চ' আপোনালোকে দেখি পাইছে যে চাৰ্ট দুখন দিয়া আছে আপোনালোকৰ ইয়াতে। আপোনালোকৰ প্ৰথম চাৰ্ট দিয়া আছে আপোনালোকৰ, আৰু ছেকেণ্ড চাৰ্টখন দিয়া আছে, ঠিক আছে। প্ৰথম চাৰ্টখন আপোনালোকে দেখি পাইছে যে এলফাবেটিক, বহুতে হয়তো জানে, বহুতে কিতাপ কিনিছে, কিছুমানে হয়তো সেই কিতাপখনৰ মতে আপোনালোকৰ দিয়াও থাকে কেতিয়াবা অপশ্যনত। চ' এটো 1 নম্বৰ আছে, বিটো যেনেকৈ, ঠিক আছে। এলফাবেটিকত আপোনালোকৰ সংখ্যাত দিয়া আছে, ঠিক আছে। এটো যেনে 1 নম্বৰ, বিটো 2 নম্বৰ, চিটো 3 নম্বৰ, ঠিক আছে। আপোনালোকে হয়তো জানে জেটো 26লৈকে আমাৰ এলফাবেট আছে, ঠিক আছে। এটো যেনেকৈ জেড হয়, বিটো ৱাই হয়, চিটো এক্স হয়, ডিটো ডাব্লিউ হয়, ইটো ভি হয়, এফটো ইউ হয়, ঠিক আছে। তেনেদৰে আপোনালোকে মুঠতে এই দুখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি বা আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি বহী এখনত আপোনালোকে অপশ্যনেলকৈ লিখি লওক, যদি জানে, ঠিক আছে, যে 26টা আছে, আমাৰ মনত আছে এলফাবেটকেইটা, ঠিক আছে। আৰু এ টু জেড হয়, ঠিক আছে। এইখিনি আছে মেইন বেছিক ইম্পৰ্টেণ্ট হয়, চ' আপোনালোকে জানি থোৱাটো ভাল হয়, বেছিক ইম্পৰ্টেণ্ট হয় এইখিনি। এ টু জেড, বি টু ৱাই, চি টু এক্স, ডি টু ডাব্লিউ, ঠিক আছে। চ' স্ক্ৰীনশ্বট মাৰি লওক, আপোনালোকে বহীত লিখি লওক যদি নোৱাৰে, ঠিক আছে। চাওক এতিয়া ইয়াত দিয়া আছে, প্ৰথম কুৱেশ্যনটো দিয়া আছে আপোনালোকৰ, যদি ৰেচনেল ইজিকেল টু, ৰেচনেলটো যদি আপোনালোকৰ TARNOILA হয়, তেন্তে ব্ৰুটুৱেলটো আপোনালোকৰ কি হ'ব। ইয়াত অপশ্যন দিয়া আছে, অপশ্যন এ। চাওক ইয়াত অপশ্যনকেইটা দিয়া আছে, 4টা অপশ্যন। চ' আমি ট্ৰাই কৰোঁ এবাৰ, ঠিক আছে। চাওক প্ৰথমটো দিয়া আছে RATIONAL, ঠিক আছে। ৰেচনেল দিয়া আছে। মনোযোগেৰে আমি যদি চাওঁ ভালকৈ যদি চাওঁ, কেছটো কি দিয়া আছে আপোনালোকে চাব যে গোটেইকেইটা শব্দ আছেনে নাই ইয়াত, ঠিক আছে। মেটচ কৰিছে নে নাই গোটেইকেইটা শব্দ। আৰটো আছে নে, আৰটো আছে, যেনেকৈ এটো আছে, টিটো ইয়াত চাওক আছে, আই আছে, অ' আছে, আপোনালোকৰ এন আছে, তাৰপিছত এল আছে, আপোনালোকৰ এ আছে, ঠিক আছে। গোটেইকেইটা আছেই, তাৰমানে ইয়াত কেছটো কি আছে, আপোনালোকক উল্টা কৰি দিছে, মানে খেলি মেলি কৰি দিছে ৱৰ্ডটো, ঠিক আছে। কেনেদৰে খেলি মেলি আছে চাওক, এতিয়া মই দেখাব যাওঁ আপোনালোকক। ইয়াত আপোনালোকৰ আৰটো ইয়াত আহি গ'ল, ঠিক আছে। টিটো আপোনালোকৰ ইয়াত আহি গ'ল, এটো মাজত থাকি গ'ল, ঠিক তেনেদৰে আপোনালোকৰ এনটো ইয়াত আহি গ'ল, আপোনালোকৰ অ'টো থাকি গ'ল, আইটো ইয়াত আহি গ'ল, আৰু এল ইয়াত আহি গ'ল, আপোনালোকৰ এ লাষ্টত গুচি গ'ল, ঠিক আছে। কুৱেশ্যন কোনটো দেখিলানে কেনেকৈ হ'ল আপোনাৰ TARNOILA, ঠিক আছে। ঠিক আছে, ঠিক তেনেদৰে আমি এতিয়া কৰিম BRUTAL। এতিয়া এইটো উলিয়াব লাগে, কেনেকৈ উলিয়াম আমি, এই তিনিটা খেপ ল'ম, ঠিক আছে। এইটো ইয়াত লৈ নিম, কেনেকৈ ইউটো আহি গ'ল, ইয়াত আহি গ'ল, বিটো আহি গ'ল, ইয়াত আহি গ'ল, আৰটো থাকিব মাজত, এনেদৰে এটো থাকিব মাজত, এল আহি গ'ল, ইয়াত টি আহি গ'ল, ঠিক আছে। URBLAT ক'ত আছে অপশ্যনটোত চাওক, URBLAT অপশ্যন এটো আছে শুদ্ধ উত্তৰ, ঠিক আছে। এনেদৰে আপোনালোকে চেষ্টা কৰিব কৰিবলৈ, ঠিক আছে। এতিয়া আপোনালোকৰ দিয়া আছে যে ছেকেণ্ড নম্বৰ কুৱেশ্যনটো দিয়া আছে, যদি ক্লেইমটো যদি আপোনালোকৰ XZON হয়, তেন্তে ইয়েৰটো আপোনালোকে কি হ'ব, ঠিক আছে। ইয়াতে দিয়া আছে আপোনালোকৰ আপোনালোকৰ ইয়াতে কি দিয়া আছে, CALM দিয়া আছে, ঠিক আছে। এইটো আপোনালোকৰ যদি চোৱা যায়, ইয়াত দিয়া আছে XZON। আপোনালোকৰ মোৰ চাৰ্টখন দিয়া আছিলে, চাৰ্টখনৰ মতে যদি চাই, ঠিক আছে, আপোনালোকে উল্টাভাগে যাব লাগিব, যেনে ABC আহে, তেনেকৈ আপোনালোকৰ ZYX, ঠিক আছে। তেনেহ'লে এক্সটো কেই নম্বৰত আছে, ABCটো চিটো 3 নম্বৰ আছে, তেনেকৈ উল্টাভাগে যদি চাব যাওঁ আমি XYZ, ঠিক আছে।
জেড ৱাই এক্স উল্টা কৰি চাব যাওঁ ঠিক আছে তেনেহ'লে চিটোৰ ঠাইত 3 নম্বৰত এক্সটো আছে ঠিক আছে এনেকৈ হ'ল আপোনাৰ এ পিছত যেনেকৈ জেডটো 1 নম্বৰ ধৰিলে এটো যেনেকৈ আপোনাৰ 1 নম্বৰ আছে ঠিক আছে তলফালৰ পৰা চাবলৈ জেডটো তলত একে ঠিক আছে এইটো মিলি গ'ল জেড এলটো যদি চাব যাওঁ আপোনালোকৰ এম এন অ' ঠিক আছে আগত আছে দুটা আগত ঠিক আছে তেনেদৰে এমটো এনত আহিলে ঠিক আছে এনেদৰে এতিয়া আমি যদি চাব যাওঁ এন যদি আপোনালোক চোৱা যায় ঠিক আছে তেনেহ'লে ইয়াৰটো কি হ'ব ৱাই ই এ আৰ ইয়াৰটো আপোনালোকৰ চাব যাওঁ ৱাইটো কি নম্বৰ আছে জেড ৱাই ঠিক আছে তেনেহ'লে বি হ'ব বি ঠাইত হ'ব চাব যে এ বি চাব দেই এ বি তেনেকৈ এইটো ঠাইত জেড ৱাই তাৰমানে ৱাইটো কেইত আছে বিত আছে হয় নে নহয় বিত আছে ঠিক তেনেদৰে একেটাই প্ৰচেছত ৱাইটো কেনেকুৱা আছে আপোনালোকৰ ৱাইটো কি হ'ব ভি হ'ব তাৰপিছত এটো কি হ'ব আপোনালোকৰ জেড হ'ব আইটো হ'ব আই তাৰমানে অপশ্যন কোনটো হ'ব অপশ্যন এটো হ'ব শুদ্ধ ঠিক আছে অপশ্যন এটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বি ভি জেড আই হ'ব নেক্সটলৈ যাওঁ আমি ঠিক আছে ঠিক আছে আমি এতিয়া 3 নম্বৰত আহিলোঁ ইয়াত দি আছে আপোনালোকৰ যদি চি ক্লেইমটো আপোনালোকৰ একেটাই হয় মই যোনটো আপোনাৰ 2 নম্বৰ কৈছিলোঁ নম্বৰটো অপশ্যনটো দিছিলোঁ ঠিক তেনেদৰে 3 নম্বৰত একে দি আছে আপোনালোকৰ চাপে খালি অলপ চেঞ্জ হৈ গৈছে ক্লেইমটো যদি এইচ ই ডব্লিউ দিয়ে তেন্তে ইয়াৰটো কি হ'ব ঠিক আছে এইটো মই অপশ্যনেল আপোনালোকক বিশেষ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত আপোনালোকে এইটো নিজে কৰি দেখুৱাব লাগিব ঠিক আছে আপোনালোকে এইটো মোক আপোনালোকে নিজে কৰি দেখুৱাব লাগিব তেনেহ'লে 3 নম্বৰটো আপোনালোকৰ ওপৰত এৰি দিলোঁ একেটাই হয় আপোনালোকে দেখি পাইছে যে একেটাই অপশ্যন ঠিক আছে এইটো অপশ্যন আপোনালোকৰ একেটাই হয় চাওক 2 নম্বৰটো যেনেকৈ দিয়া আছিল আপোনালোকৰ ক্লেইম এক্স জেড ৱাই এন টেন ইয়াৰটো হ'ব ঠিক তেনেদৰে ক্লেইমটো এইচ ই ডব্লিউ দি আছে ইয়াৰটো কি হ'ব ঠিক আছে এইটো আপোনালোকে মোক প্ৰুভ কৰি দেখুৱাব ঠিক আছে তেনেহ'লে নেক্সটলৈ যাওঁ আমি নেক্সটটো দি আছে যদি কুইনটো অ' ভি চি এফ এল হয় তেন্তে কিংটো কেনেদৰে হ'ব ঠিক আছে এইটো আমি কৰি দেখুৱাব লাগিব এতিয়া আমি 4 নম্বৰত যি দিয়া আছিলে আপোনালোকে দেখিছিলে কুইনটো অ' ভি চি এফ এল আছিলে আৰু কিংটো কি হ'ব আপোনালোকে ওলাব আছিলে ঠিক আছে এতিয়া আমি চাব যাওঁ যদি কিউ ইউ ডাবল ই এন কুইনটো আপোনালোকে কিয়াতে আছিলে অ' ভি চি এফ এল দিয়া আছিলে ঠিক আছে তাৰমানে কিউ কি হ'ল অ' হৈ আছে কেনেকৈ হ'ব এতিয়া আপোনালোকৰটো অ' পি কিউ নহয় জানো অ' পি কিউ আহে তাৰমানে লাষ্টৰ ফালে পাইছে তেনেহ'লে মাইনাছ দুটাক হেৰি কৰিলোঁ আমি অ' পি কিউ নহয় জানো এই দুটা আমি পিছৰ ফালৰ পৰা আনিছোঁ চ' এইটো মাইনাছ হ'ব যদি আগফালৰ পৰা আমি প্লাছ আনিলোহেঁতেন ঠিক আছে যদি আমি পিছৰ পৰা আনো তেনেহ'লে মাইনাছ হ'ব যদি আমি আগফালৰ পৰা জানো কিউ পিছত যদি ধৰি লওক আপোনালোকৰ আৰ থকাহেঁতেন কিউ আৰ তেনেহ'লে এইটো প্লাছ হ'লহেঁতেন ঠিক আছে ঠিক তেনেদৰে আগৰটো পৰা আনিলে যদি পিছৰ পৰা আনো আমি তেনেহ'লে মাইনাছ হ'ব ইয়াত দুটা মাইনাছ কৰিছিলে যেনেকৈ অ' পি কিউ ঠিক আছে তেতিয়া ইউ পিছত ভি আহিছে তাৰমানে +1 এটাক লৈ আছে ইউ ভি নহয় জানো সেই ভিটো ক'ৰ পৰা আহিলে ইউ পিছত ভি আহিছে চ' এইটো প্লাছ ঠিক আছে ই পিছত চি আহিছে মানে ইয়াতো মাইনাছ দুটাক হেৰি কৰা হৈছে ঠিক আছে পিছফাল পাছত ই এ বি চি ডি ই এ বি চি ডি ই তাৰমানে দুটা হেৰি কৰা আছে চি ডি ই তাৰমানে ইয়াতো দুটা মাইনাছ পিছৰ পৰা আনিছোঁ মাইনাছ হ'ব ঠিক আছে তেন্তে এইটো হ'ল তেন্তে ই এফ হ'ল তেতিয়াহ'লে ই এফ ইয়াত +1 কৰা আছে ই পিছত এফ আহিছে ঠিক আছে প্লাছ এটা লৈছোঁ তাৰমানে আমি আগফালৰ পৰা লৈছোঁ তাৰপিছত এনৰ পিছত এল আহিলে কেনেকৈ আহিলে এনৰ পিছত এল আমি দুটা আনিলোঁ এল এম এন ঠিক আছে এল এম এন তাৰমানে সেইটো মাইনাছ দুটা পিছৰ পৰা আনিছোঁ ঠিক আছে এইটো মাইনাছ দুটা বুজি পাইছে আপোনালোকে বুজি পালে আপুনি কমেণ্ট কৰিব ঠিক আছে মই কমেণ্ট ছেকশ্যনত মই বস্তুটো আপোনালোকক দি দিম ফুল প্ৰুফত ঠিক তেনেদৰে আমি কি উলিয়াব লাগে কিংটো উলিয়াব লাগে মই জাষ্ট এক্সাম্পল মই দেখাই দিলোঁ বস্তুটো কেনেকৈ উলিয়াইছে ঠিক আছে কুইনটো অ' ভি চি এফ এলটো কেনেকৈ উলিয়ালে আপোনালোকে নিশ্চয় বুজি পোৱাত অসুবিধা হৈছে লাগিছে মোক কমেণ্ট কৰিব ঠিক আছে আপোনালোকে ঠিক তেনেদৰে আমি এতিয়া নেক্সটটো চাব যাওঁ কিং দিছিলে KING কিং ঠিক আছে KING কিংটো উলিয়াব দিছিলে আপোনালোকক কিংটো আমি কেনেকৈ উলিয়াম এতিয়া
কেৰ যদি এতিয়া আমি একেটা প্ৰচেছত কৰিম, এতিয়া প্ৰথমটো যেনেকৈ উলিয়ালোঁ কুইনটো ভিজিবল, ঠিক তেনেকৈ উলিয়াম। কেটো কেনেকৈ উলিয়াম আমি, ইয়াতো একেটাই আপুনি মাইনাছ দুটা কৰি দিম। যদি কেনেকৈ হ'ব এইটো আপোনালোকৰ, কেনেকৈ হ'ব এইটো আপোনালোকৰ, এইটো যদি আমি চাওঁ LJK, ঠিক আছে, সৰি KING কিং, এতিয়া আমি যে চাব যাওঁ, ঠিক আছে, IJK নহয় জানো, তাৰমানে দুটা পিছৰ পৰা লৈছোঁ আমি, ঠিক আছে, তেনেহ'লে -2 আমি দুটা পিছৰ পৰা লৈছোঁ, আইটো আহিব, আহিলে ঠিক আছে, আই পিছত কি হ'ব, ঠিক তেনেদৰে ইউ পিছত ভি আহিছিলে যেনেকৈ, আই পিছত আহিব জে, এনৰ পিছত এনটো দেখিছিলে যে এল আহিছিলে, ঠিক আছে, আমি এল দি দিলোঁ, জি পিছত কি আহিব, এইচ আহিব, IJLH, কোনটো হয় অপশ্যন এটো হ'ব শুদ্ধ আমাৰ, IJLH, ঠিক তেনেদৰে আপোনালোকে উলিয়াব লাগে, ঠিক আছে। আমি প্ৰথম প্ৰচেছটো চাই মেলি আমি ছেকেণ্ড প্ৰচেছটো আমি উলিয়াব পাৰিম, ঠিক আছে, ছেকেণ্ড প্ৰচেছটো উলিয়াব পাৰিম আৰু এনচাৰটো ওলাই গ'ল দেখিলে, এনেদৰে আপোনালোকে সহজ উপায়ত কৰিব পাৰিব। সদায় প্ৰথমটো চাব আপোনালোকে শুদ্ধ আছে নে নাই, এই প্ৰচেছটো যদি আপোনালোকে বুজি পায় তেনেহ'লে ছেকেণ্ড অপশ্যনটো একেটাই বস্তুতে আপোনালোকে উলিয়াব পাৰিব, ঠিক আছে। আমি তেনেহ'লে নেক্সট অপশ্যনটো আগবাঢ়োঁ। নেক্সট যদি আছে আপোনালোকৰ, যদি ড'ৰটো 25 হয়, টাৱাৰটো 18 হয়, তেনেহ'লে অভাৰটো কি হ'ব, ঠিক আছে। এতিয়া আমি উলিয়াবলৈ ড'ৰ, এতিয়া আপুনি আপুনি চাব যায়, এতিয়া কৈছিলোঁ ড'ৰটো 25 আছিলে, টাৱাৰটো 18 আৰু অভাৰ আছিলে, অভাৰটো আমাক উলিয়াব দিছে, ঠিক আছে, কি উলিয়াব দিছে আমাক উলিয়াব দিছে অভাৰ, আমি এইটো উলিয়াব লাগে, ঠিক আছে। আমি এতিয়া কৰিব লাগিব, কেনেদৰে কৰিম আমি কেনেদৰে কৰিব, ড'ৰটো চাওক, আমি যদি কেপিটেল চাওক আপোনালোকৰ এলফাবেট যদি এ পৰা জেডলৈকে চাব যাওঁ কেইটা আছে, 26টা আছে, ঠিক আছে। এটো 1 নম্বৰত আছে, যেনেকৈ ধৰি লওক, বিটো 2 নম্বৰত আছে, চিটো 3 নম্বৰত আছে, ঠিক আছে, ডিটো 4 নম্বৰত আছে, ইটো 5ত আছে, ঠিক আছে। তেনেদৰে ডিটো কেই নম্বৰত আছে আপোনালোকৰ চাওক, ডিটো কেই নম্বৰত আছে, ডি আছে আপোনালোকৰ 4 আছে, 4 প্লাছ ধৰি ল'লোঁ, আৰু অ'টো কিমানত আছে আপোনালোকৰ চাওক, অ'টো আছে আপোনালোকৰ 15ত আছে, আকৌ 15 হ'ব, আকৌ প্লাছ যদি আমি ধৰি লওঁ আৰটো কিমান আছে, 18ত আছে, এই গোটেইকেইটা প্লাছ যদি কৰি আমাৰ কিমান ওলাব আপোনালোকৰ আমাৰ ওলাব আপোনালোকৰ 52, ঠিক আছে, 52। এইটো এতিয়া চাওক ইয়াত কিমান কৈছে 25, এইটো যদি আমি উল্টা কৰি দিওঁ কিমান হ'ব, 2টো আগত আহিব, 5ত কৰি দিম, এইটো চাওক 25 ওলাই গ'ল, ঠিক আছে। ঠিক তেনেদৰে আমি নেক্সটটো টাৱাৰটো চাওক, TOWER, টাৱাৰটো দিয়া আছে 18, ঠিক আছে, কেনেকৈ ওলালে, টিটো কেই নম্বৰত আছে চাওক, টিটো আছে 20ত, প্লাছ অ'টো কিমান আছিলে, অ'টো পাইছিলে 15, ডব্লিউটো কিহত আছে, ডব্লিউটো আছে আপোনালোকৰ 23ত, তাৰপিছত আপোনালোকৰ ইটো কিহত আছে চাওক, ইটো কিহত আছে আপোনালোকৰ 5, তাৰপিছত আকৌ কি আছে আপোনালোকৰ আৰ আছিলে, আৰটো আছিলে 18, ঠিক গোটেইকেইটা যদি প্লাছ কৰি কিমান পাম আমি 81 পাম আমি, 81টো কেনেকৈ চাওক 18 হৈ গ'ল, আমি যেনেকৈ কৈছিলোঁ যে উল্টাই দিম, 1টো আগত আহি যাব, 8টো আহি যাব, 18 ওলাই গ'ল। ঠিক তেনেদৰে আমি অভাৰটো কেনেকৈ উলিয়াম আপোনালোকে বুজি পাইছে নিশ্চয়, OVER, অভাৰটো আমি কেনেকৈ উলিয়াম, এতিয়া আমি অভাৰটো উলিয়াব লাগিব, অ'টো কিমানত আছে আপোনালোকৰ 15ত আছে, ভিটো কিহত আছে চাওক, ভিটো আছে আপোনালোকৰ 22, তাৰপিছত আছে আপোনালোকৰ ইটো আছে 5ত, 05 বুলি দি থৈছোঁ মই, ঠিক আছে, 05 দি থৈছোঁ, আপোনালোকৰ 5 নালাগে বোলে 05 দিছোঁ, আৰু আপোনালোকৰ আৰটো কিহত আছে অভাৰ, ঠিক আছে, আৰটো কিহত আছে, আৰটো আছে 18, আপোনালোকৰ গোটেইকেইটা প্লাছ কৰিলে কিমান ওলাব 60 ওলাব, ঠিক আছে। আকৌ এইটো ঘূৰাই দিম, 0টো আগত হ'ব, 6টো, ইয়াত অপশ্যন চাওক কোনটো মিলিছে, নিশ্চয় এইটো হ'ব, অপশ্যন কোনটো হ'ব, অপশ্যন এ হ'ব, ঠিক আছে, ৰাইট এনচাৰ অপশ্যন এ 06, চাওক বেলেগ একো নাই, আমি যদি উল্টাই দিওঁ যদি তেনেহ'লে একেটা হৈ যাব, 52 ওলাইছিলে প্ৰথমতে আপোনালোকৰ, সেই 52 উল্টাই দিওঁ 25 হৈ গ'ল, 81 ওলাইছিলে, 81টো উল্টাই দিওঁ, 1টো আগত আহি 8 হৈ গ'ল, অভাৰটো তেনেকৈ 60 ওলাইছিলে, 0টো আগত আনিলোঁ, 6টো হেৰি কৰিলোঁ পিছত নহ'লে, চ' এনচাৰটো আমাৰ ওলাই গ'ল, ঠিক আছে। নেক্সট ওলাই গ'ল আমি, নেক্সটটো দি আছে আপোনালোকৰ ইয়াতে হাল মিহলি প্ৰশ্ন দি আছে, ঠিক আছে। ফায়াৰ হ'লে SS হয়, তেনে এক্সপ্ল'জন হ'লে কি হ'ব, জুই যদি ছাই হয়, বিস্ফোৰণ হ'লে কি হ'ব, অপশ্যন দি আছে আপোনালোকৰ ডেব্ৰিজ, ফ্লেম, ডেথ, চাউণ্ড, ধ্বংসস্ফোট, জুই শিখা, মৃত্যু, শব্দ, কোনটো হ'ব, ইয়াৰে হ'ব অপশ্যন এটো শুদ্ধ হ'ব আপোনালোকৰ। যদি জুই যদি ছাই হয় চাওক, জুই জ্বলি আছে, এই জুইখিনিৰ পৰা কি হয় ছাই হৈ যায়, জুইখিনি নুমাই যোৱাৰ পিছত, এই বিস্ফোৰণ যেতিয়া হয়, বিস্ফোৰণ হ'লে কি হয় আপোনালোকৰ ধ্বংসস্ফোট হয় নাই, চব ভাঙি চৰি খতম হৈ যায়। ঠিক তেনেদৰে আপোনালোকৰ
অপশ্যন এটো হ'ব ঠিক আছে জুই হ'লে ছাই হয় বিস্ফোৰণ হ'লে কি হ'ব ধ্বংসস্ফোটক নেক্সট আগবাঢ়ো ৱাৰ যদি ডেথ হয় স্মক হ'লে কি হ'ব যুদ্ধ যদি মৃত্যু হয় যুদ্ধ কৰিলে কি হ'ব যদি যুদ্ধ কৰা যায় ঠিক আছে যদি যুদ্ধ কৰা যায় কি হ'ব মৃত্যু হ'ব ঠিক আছে যুদ্ধ কৰিলে মৃত্যু হয় তেনে ধোঁৱা হ'লে কি হ'ব যুদ্ধ কৰিলে যদি মৃত্যু হয় তেনে ধোঁৱা হ'লে কি হ'ব ধোঁৱা হ'লে ফায়াৰ হ'বনে পলিউশ্যন হ'বনে চিগাৰেট হ'বনে বাৰ্ণিং হ'ব কোনটো হ'ব আপোনালোকৰ ইয়াৰে হ'ব অপশ্যন এ হ'ব পলিউশ্যন হ'ব ধোঁৱা হ'লে পলিউশ্যনৰ সৃষ্টি হয় নাই সেইটোৱে কথা চ' পলিউশ্যন হ'ব নেক্সটবিলাক বাৰু আমি নেক্সটটো কি আছে যদি কিণ্ডেলটো ELDNK হয় বুলি লিখা হয় তেন্তে এক্সটিকটো কি হ'ব চাওক একেবাৰে ইজি কুৱেশ্যন দিয়া আছে এটা অকল আমি বুজাই দৰকাৰ ঠিক আছে চাওক কি দিয়া আছে আপোনালোকৰ KINDLE কিণ্ডেলটো কি দি আছে ELDNIK চাওক গোটেইকেইটা শব্দ আছে মই প্ৰথমটো যেনেকৈ কোৱা গৈছিলোঁ আপোনাৰ গোটেইকেইটা শব্দ কে আছে নে কে আছে আই যদি আছেনে আই চাওক আইও আছে এন আছে ডি আছে এল আছে ই আছে ঠিক আছে বস্তুটো ভালকৈ মনোযোগ দিলে আপোনালোকে প্ৰথম এই বস্তুটো মন দিলে কে আছে চাওক কে লাষ্টত আছে আই আছে আপোনালোকৰ ছেকেণ্ডত এন আছে আপোনালোকৰ থাৰ্ডত ডি আছে আপোনালোকৰ ফ'ৰ্থত এল আছে আপোনালোকৰ ফিফ্থত আছে ইটো আছে ছিক্সথত ঠিক আছে লাষ্টৰটো চাওক আগলৈ আহি গ'ল ঠিক তেনেদৰে চাওক ই আহি গ'ল এল আহি গ'ল ডি আহি গ'ল এন আহি গ'ল আই আহি গ'ল কে আহি গ'ল ELDNIK বুজি পালে কেছটো চ' নেক্সট আমি যাওঁ এক্সটিক চাম EXOTIC আমাক উলিয়াব দিছে এক্সটিক কেনেকৈ উলিয়াম আমি CITOXE কোনটো শুদ্ধ ইয়াৰ অপশ্যন পাইছেনে CITOXE অপশ্যন কোনটো হ'ব অপশ্যন এটো শুদ্ধ হ'ব CITOXE বুজি পালে তেনেহ'লে নেক্সটলৈ আগবঢ়াওঁ আমি নেক্সট যদি আছে 9 নম্বৰটো যদি গেম্বল ইজিকেল টু FBNAKD হয় তেন্তে ফ্লাৱাৰ হ'লে কি হ'ব ঠিক আছে মনোযোগ দিয়ক GAMBLE গেম্বলটো দি আছে FBNAKD দি আছে ঠিক আছে তেন ফ্লাৱাৰটো উলিয়াব দিছে ঠিক তেন্তে আপোনাৰ কি দিয়া আছিলে যে GAMBLE গিম্বেল দিয়া আছিলে গিম্বেলটো কি দিছিলে আপোনালোকৰ FBNAKD ঠিক আছে চব এনেকৈ দি দিছোঁ মই সুবিধা হ'ব আপোনালোকৰ ঠিক আছে জি পিছত এফ আহি গ'ল চাওক এতিয়া কেনেকৈ হ'বতো সম্ভৱ আপোনালোকৰ পিছৰ পৰা টানিলে মানে এইটো -1 হ'ব ঠিক আছে FG হয় GF হৈ গৈছে তাৰমানে মাইনাছ আহিছে পিছফাল পৰা টানিছে এফটো ঠিক তেনেদৰে এটো এ পিছত বি আছে মানে +1 হ'ব বি আহি গ'ল এ পিছত বি আহি গ'ল ঠিক আছে এমৰ পিছত এন এইটো প্লাছ হ'ব +1 MN বি আহি গৈছে এইটো -1 হ'ব এ পিছত বি আহে ঠিক আছে বি এ হৈ গৈছে -1 হ'ব পিছৰ পৰা টানিলে এইটো ঠিক আছে LK হৈ গ'ল এইটো কি হ'ব মাইনাছ হ'ব কেটোক পিছফাল পৰা টানিলে -1 এইটো হ'ব আপোনালোকৰ মাইনাছ DE হয় ইয়ে ডি টানিলে পিছফাল পৰা ঠিক আছে -1 হ'ব ঠিক তেনেদৰে আমি উলিয়াব লাগিব কি ফ্লাৱাৰ FLOWER ফ্লাৱাৰটো উলিয়াব দিছে আপোনালোকৰ ফ্লাৱাৰটো কেনেকৈ উলিয়াম চাওক আমি যেনেকৈ কৈছিলোঁ ঠিক তেনেদৰে আছে জি পিছত এফ আহিছিলে ঠিক আছে জি পিছত আহিছিলে ঠিক তেনেদৰে আমি উল্টাই দিম ঠিক আছে এফৰ পিছত জি লৈ দিলোঁ FG ঠিক আছে আমি জি পিছত যদি এফ আহিছিলে তেনেহ'লে এফটো আমি উল্টাই দিলে কি হ'ব জি আগবঢ়াই দিলে কি হ'ব তাৰমানে +1 লৈ দিলোঁ আমি FG ঠিক তেনেদৰে এলৰ পিছত কি আছিলে এলটো দেখিছিলে যে আপোনালোকে কে আহিছিলে ঠিক আছে আমি কে বহাই দিম অ' নাছিলে ঠিক আছে অ'টো আমি কেনেকৈ ল'ম OPQR আমি 3টা মাইনাছ কৰি দিলোঁ আগবঢ়াই দিলোঁ ঠিক আছে প্লাছ আমি 3 লৈ দিলোঁ আৰ আহি গ'ল GKR W পিছত কি হ'ব আমি কি ল'ব লাগিব এইটো মাইনাছে ল'ব লাগিব আমি VW হয়
ঠিক আছে। এইটো আমি কি ল'লোঁ পিছফাল পৰা টানিলোঁ মাইনাছ টানিলোঁ মানে এ বি চি ডি ই ডিটো পিছফাল পৰা টানিলোঁ আৰৰ পিছত কি আছিলে আপোনালোকৰ কিউ আৰ হ'ব লাগে ঠিক আছে। আৰৰ পৰা কিউ টানিছে মানে মাইনাছ হ'ব তাৰমানে টোটেল কি হ'ল বস্তুটো জি কে আৰ ভি ডি কিউ ক'ত আছে চাওক জি কে আৰ ভি ডি কিউ ক'ত আছে এইটো অপশ্যন বি হয় তাৰমানে অপশ্যন বিটো আপোনাৰ শুদ্ধ হ'ল ঠিক আছে। নেক্সটলৈ আগবঢ়াওঁ আমি ভিডিঅ'টো দীঘল হৈ গৈছে বন্ধুসকল। চ' নেক্সটটো দি আছে আপোনালোকৰ যদি ৰ'জটো আপোনালোকৰ 6821 হয় শ্বেয়াৰটো যদি আপোনালোকৰ 73456 হয় প্ৰিজটো যদি আপোনালোকৰ PRESS প্ৰিজটো আপোনালোকৰ 961473 হয় তেনেহ'লে চাৰ্জটো আপোনালোকৰ কি হ'ব ঠিক আছে। চাওক ৰ'জটো দিয়া আছে আপোনালোকৰ 6821 দিয়া আছে ঠিক আছে। এতিয়া কুৱেশ্যনটোত আপোনালোকে দেখিলে যে ৰ'জটো 6821 দি আছিলে ঠিক আছে। আৰটো কি ধৰিছে আপোনালোকে চাব পিছে আৰটো আপোনালোকৰ আপোনালোকৰ আৰটো কি ধৰিছে আপোনালোকৰ আৰটো আপোনালোকৰ 6 ধৰিছে অ'টো চাওক ক'ত কৈ দিছোঁ 8 ধৰিছে এছটো কি ধৰিছে 2 ধৰিছে ইটো ধৰিছে 1 ঠিক আছে। ঠিক তেনেদৰে চিটো কেনেকৈ ধৰিছে চাওক 7 ধৰিছে এইচটো ধৰিছে আপোনাৰ 3 এটো ধৰিছে আপোনাৰ 4 আইটো ধৰিছে আপোনাৰ 5 আৰটো ধৰিছে 6 ঠিক আছে। তেনেদৰে পিটো ধৰিছে 9 ধৰি লওক আৰটো ধৰিছে 6 ঠিক আছে। ঠিক তেনেদৰে ইটো ধৰিছে 1 এটো ধৰিছে 4 চিটো ধৰিছে 7 ঠিক আছে। এইবিলাক ক'ড কৈ দিছে ঠিক আছে। আপোনালোকে নাভাবিব যে এলফাবেটত দি আছে বহুতে ভুল কৰে চ' এইবিলাক ক'ড হিচাপে বনাই দিছে তেনেহ'লে আপোনালোকৰ চাৰ্জটোও দিছে ঠিক আছে। চাৰ্জটো কি হ'ব আপোনালোকৰ মই এইখিনি বহাই লৈছোঁ। এতিয়া আপোনালোকৰ চাৰ্জ দি আছে SEARCH চাৰ্জ কিবা অসুবিধা পালে মোক আপোনালোকে কমেণ্ট কৰিব ঠিক আছে। বোলে এইটো বুজি নাপালোঁ আপুনি মোক কমেণ্ট কৰি বস্তুটো বুজাই দিয়ক ঠিক আছে মই আপোনালোকক চল্ভ কৰি দিম। এতিয়া চাওক এছটো ক'ত আছে এছটো কিহত আছে আপোনালোকৰ 2 আছে ঠিক আছে 2 দি দিলোঁ। ইটো কিহত আছে চাওক ইটো আছিলে 1 ঠিক আছে 1 এটো কিহত আছে এ এটা আছিলে শ্বেয়াৰত এ আছে চাওক এটো কিহত আছে 1 2 3 তাৰমানে শ্বেয়াৰ এটো আছে 4 ঠিক আছে 4 আৰটো কিহত আছে আৰটো আছে 6 আকৌ চিটো কিহত আছে চিটো আছে 7ত এইচটো কিহত আছে প্ৰিজটো ইয়াত আছিলে এইচ ইয়াত আছিলে আমি এইচ ইয়াতো পাইছিলোঁ আমি এইচ 3 দি আছিলে ইয়াত কি আছে 3 দি আছে ঠিক আছে। এইচটো 3 তাৰমানে কি 214673 214673 আছে ইয়াত আছিলে 214673 অপশ্যন চিটো হৈছে শুদ্ধ ঠিক আছে 214 চাওক মিলি গৈছে 214673 ঠিক আছে। অপশ্যনটো আপোনালোকে বুজি পালে এইবিলাক চব ক'ডেড কৰি দিয়া আছে আৰটো দি আছে 6 অ'টো 8 দি আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আপোনালোকে কুৱেশ্যন চাই আপোনালোকে ভয় খাই নাযাব ঠিক আছে। মই কেনেকৈ কৰিম এইবিলাক বস্তু অলপ বুজি ল'ব লাগিব আপোনালোকে কুৱেশ্যনটো ভালকৈ পঢ়িব লাগিব বুজি পাব তেতিয়া আপোনালোকে কৰিবলৈ সুবিধা হ'ব ঠিক আছে। নেক্সটলৈ আগবঢ়াওঁ আমি নেক্সটটো দি আছে আপোনালোকৰ যদি স্কুলটো TDIPPM হয় তেন্তে ষ্টুডেণ্টটো কি হ'ব ঠিক আছে। এতিয়া আমি কি কৰিম SCHOOL স্কুল কি দি আছে চাওক আপোনালোকৰ স্কুলটো TDIPPM দি আছে ঠিক আছে টি আছিলে ঠিক আছে। এলফাবেটিক মতে চাব যাওঁ আমি ঠিক আছে। এলফাবেটৰ মতে যদি আপোনালোকে চাব যায় তেনেহ'লে আপোনালোকৰ কি দি আছিলে এইটো কি আছিলে এছটো কিহত আছিলে আপোনালোকৰ কিহত আছে আপোনালোকৰ এছৰ পিছত টি আহি গ'ল ঠিক আছে। এইটো বুজাই এছৰ পিছত টি আহিছে ঠিকে আছে চি পিছত ডি আহিছে একেবাৰে চিম্পুল হৈ আছে একেবাৰে মানে বস্তুটো সৰল ইজি ফৰ্মত দিয়া আছে ঠিক আছে। তো একেবাৰে ইজি ফৰ্মত দিয়া আছে অকল আপোনালোকে কৰিলে হ'ল। এছৰ পিছত টি আহিছে ঠিক আছে চি পিছত ডি আহিছে ঠিক আছে তাৰপিছত এইচৰ পিছত আই আহিছে এইচৰ পিছত আহিছে অ' পিছত পি আহিছে অ' পিছত পি আহিছে অ' পিছত পি ঠিকে আছে তাৰ পিছত এম আহিছে মানে একেবাৰে ইজি ফৰ্মত দিয়া আছে একো টেনশ্যন ল'ব নালাগে আপোনালোকে ডাইৰেক্ট কৰিব পাৰিব। এতিয়া কেনেকৈ কৰিব ডাইৰেক্ট STUDENT ষ্টুডেণ্টটো দিয়া আছে ষ্টুডেণ্টটো কানেক্ট কৰিব আপোনালোকে STUDENT এছৰ পিছত কি আহিছিলে ABCDFGH IJKLMNOPQRST কি হ'ল ইউ আহিব টি পিছত ইউ পিছত কি ভি আহে ডি পিছত কি আহে ই আহে ই পিছত কি আহিব এফ আহিব এনৰ পিছত কি আহিব
O আহিব, T পিছত U আহিব, STUS নহয় TUV EFOU TUV EFOU মানে অপশ্যন কোনটো হ'ব আপোনালোকৰ অপশ্যন ডিটো শুদ্ধ হ'ব অপশ্যন ডি ইজ দ্য ৰাইট কুৱেশ্যন ঠিক আছে TUV EFOU ঠিক আছে নেক্সটটো লাগব আমি নেক্সটটো দি আছে যদি মটৰটো অন্তৰ হয় তেন্তে ব্লেকটো কি হ'ব এইটো একেবাৰে চিম্পুলত দি আছে MOTO আৰু মটৰ দিয়া আছে আপোনালোকৰ OMTRO অন্তৰ ঠিক আছে কেন্দ্ৰ আহিলে আপোনালোকে দেখিছে যে দুটা প্ৰচেছ লৈ আহিছে ঠিক আছে টিটোক এৰি মাত্ৰ টিটোক এৰি কিনে আপোনালোক দুটা গেপ বনাই দিলে এইটো ইয়াত আহি গ'ল এইটো ইয়াত অ'টো আগফালে আহি গ'ল আৰু এমটো আপোনালোক ছেকেণ্ড পজিশ্যনত আহি গ'ল টিটো টি ভাগে থাকি গ'ল আপোনালোকে এইটো হালমিহনি কৰি দিলে আগা পিছা কৰি দিলে আৰটো আগফালে আহি গ'ল অ'টো পিছত আহি গ'ল ঠিক আছে চ' বনি গ'ল অন্তৰ ঠিক আছে কি উলিয়াব দিছে আপোনালোকৰ উলিয়াব দিছে আমাক এতিয়া ব্লেক BLACK ইয়াতো ঠিক তেনেদৰে একেটা হ'ব দুটা পৰ্চন আপোনালোকে বনাই ল'ব এনেকৈ ঠিক আছে BLACK ব্লেক দুটা পৰ্চন মই বনাই দিলোঁ চাওক এনেকৈ ঠিক আছে আপোনালোকে এনেই চিম্পলে বনাই ল'ব পাৰে মনতে বনাই ল'ব ঠিক আছে BLACK কেনেকৈ আমি এইটো আগা পিছা কৰি দিম LB এটো এ ভাগে থাকি গ'ল কেটো ইয়াত আহি গ'ল চিটো আহি গ'ল ঠিক আছে LBAKC অপশ্যন ডিটো আছে শুদ্ধ LBAKC ঠিক আছে AKC আছিলে চৰি শুদ্ধ হৈ গ'ল আপোনালোকৰ হ'ব লাগিছিল LBAKC ঠিক আছে অপশ্যন চি শুদ্ধ আছিলে চৰি ডি বুলি দিছিলোঁ LBAKC ঠিক আছে অপশ্যন চিটো শুদ্ধ হৈছে নেক্সটলৈ ঘূৰোঁ আমি বেছি দেৰি নকৰোঁ যদি কাণ্ট্ৰিটো আপোনালোকৰ BNTMSQX দি আছে BNTMSQX দি আছে তেতিয়াহ'লে ডিষ্ট্ৰিক্টটো কি হ'ব ঠিক আছে আমি এইটো কৰিম এতিয়া ঠিক তেনেদৰে আপোনালোকে চাইছে দেখিছে যে কাণ্ট্ৰিটো চি পিছত বি পিছত চি আছে যিটো ABC হয় তেনেহ'লে ইয়াৰ পৰা -1 কৰা হৈছে ঠিক আছে O পিছত N আহি গৈছে ঠিক আছে OPQC ইয়াত আপোনালোকৰ যে কাণ্ট্ৰি BNTMSQX ঠিক আছে O পিছত কি আছে N আহি গৈছে ঠিক আছে তেনেদৰে এইটো মাইনাছ ইয়াতো একেই -1 হৈ গ'ল ঠিক তেনেদৰে আপোনালোকৰ ইউ পিছত টি আহিছে যেনে টিউ পিছত ইউ আহে চব খেলি মেলি হৈ আছে ঠিক আছে আপোনালোকৰ এইটো মাইনাছ একেবাৰে আছে ইউ পিছত টি আহে টি পিছত ইউ আহে আপোনালোকৰ ঠিক আছে ইউ পিছততো টি নাহে যিহেতু পিছফাল পাত আনিছে একেটাহে এনৰ পিছত MN হয় যিহেতু ঠিক আছে এইটো পিছফাল পাত আনিছে টি পিছত এছ দিছে ST হ'ব লাগে ঠিক আছে QR হ'ব লাগে কিন্তু RQ কৰা আছে এইটো পিছফাল পাত অনা আছে Y দিয়া আছে XY হ'ব লাগিছিলে ঠিক তেনেদৰে ডিষ্ট্ৰিক্টটো কৰিম এতিয়া আমি ঠিক আছে বেজি ফৰ্মত দি আছে আপোনালোকৰ চ' আমি কৰিব যাম ডিষ্ট্ৰিক্টটো DISTRICT ডিষ্ট্ৰিক্ট দিছে ডিষ্ট্ৰিক্টটো উলিয়াম ঠিক তেনেদৰে ABCD C আহিব আহি গ'ল IJ I পিছত H আহিব Hৰ পিছত যিহেতু I আহে ঠিক আছে CH Sৰ পিছত কি আহিব RS আহে ঠিক আছে তেন্তে পিছফাল পাতনা আছে CHRT ST যেনে কৈছিলোঁ ঠিক আছে T পিছত এছটো নাহে পিছফাল পাতনা আছে এইটো R পিছত QR ইয়াত কি হ'ব ঠিক আছে আমি আগফাল পিছফাল পৰা লৈছোঁ ঠিক আছে চব IJ যেনেকৈ হয় H হ'ব ইয়াতো HI হয় যিহেতু C দি আছে আপোনালোকৰ B হ'ব T2 হ'ব আপোনালোকৰ S তেনেহ'লে শুদ্ধটো কিন্তু হ'ব আপোনালোকৰ অপশ্যন কোনটো হ'ব অপশ্যন ডি ঠিক আছে অপশ্যন ডিটো হৈছে শুদ্ধ এটা অপশ্যনটো চাইছে যে আপোনালোকৰ ইউ আহি গৈছে ইউটো নাহে ঠিক আছে এই ইউটো আপোনালোকৰ নাহে এটা অপশ্যন ৰং হেৰি হৈ আছে আপোনালোকৰ অপশ্যনটো CHRSQ
HBS হ'ব CHRSQHBS ঠিক আছে এইটো হৈছে শুদ্ধ ইউটো নাহে ঠিক আছে দেই আপোনাৰ অপশ্যনত এইটো প্ৰিণ্টিং মিষ্টেক হৈছিলে চ' আপোনালোকে ইউটো মাজত সোমাব লাগিছিলে CHRSQHBS হ'ব ঠিক আছে নেক্সটলৈ আগবঢ়াওঁ আমি 14 নম্বৰটো দিয়া আছে আপোনালোকৰ যদি ARGSU টো চুগাৰ হয় তেন্তে টেষ্টটো কি হ'ব ঠিক আছে ইয়াত দি আছে চুগাৰ কৰিলে এইটো কেনেকৈ কৰিলে কুৱেশ্যনটো আপোনালোকে ভালকৈ মন কৰিছে ইয়াতে দিয়া আছে আপোনালোকৰ ARGSU তেনেহ'লে চুগাৰ হৈছে SUGAR চুগাৰ কেনেকৈ কৰিলে আপোনালোকৰ মই আপোনালোকক পোৰ্চনটো বুজাইছিলোঁ দুটা পোৰ্চন আপোনালোকে এনেকৈ লৈ ল'ব ARGSU ঠিক আছে কি কৰিলে এইটো আপোনালোকৰ পোৰ্চনটোকে বেজি ফৰ্মত লৈ আনিলে চুগাৰটো SUটো আগফালে লৈ আনিলে ঠিক আছে SUটো আগফালে লৈ আনিলে এইটো এইফালে গৈ গ'ল ARটো আৰু Gটো G থাকি গ'ল তো কি হৈ গ'ল চুগাৰ হৈ গ'ল SUGAR বস্তুটো বুজি পালে পোৰ্চনটো মই আগৰ দৰে লৈ ল'লোঁ আপোনালোকক বুজাই গৈছিলোঁ যে যোনটো ARGSUটো আপোনালোকে ARটো ছিংগুল লৈ ল'লে আৰু Gটো থৈ দিলে G ভাগে আৰু SUটো SU ভাগে আছে চ' আমি এইকেইটাহে অকল চেঞ্জ কৰিলোঁ দুটা আখৰ SUটো আগত লৈ ল'লে আৰু ARটো আগত লৈ পিছফাল লৈ ল'লে কি হ'ল চুগাৰ হৈ গ'ল ঠিক তেনেদৰে আমি কি উলিয়াব দিছে আপোনালোকৰ টেষ্টটো উলিয়াব আছে TEAST টেষ্টটো একেটা ফৰ্মত মই কৈছিলোঁ যে প্ৰথমটো যেনেধৰণে কৰিব আপোনালোকৰ ছেকেণ্ডটো একেটা ফৰ্মতে উলিয়াব লাগিব কেনেকৈ ওলাব আপোনালোকৰ TEAST ঠিক দুটা আমি লৈ ল'লোঁ প্ৰথমটো যেনেকৈ কৰিম আমি এই ছেকেণ্ডটো আমি তেনেকৈ উলিয়াব লাগিব ঠিক আছে TEST তেনেহ'লে কি কৰিম আমি এইটো এইফালে লৈ এইফালে লৈ ST এইটো এভাগে থাকি গ'ল আৰু TE কি ওলালে STATE ষ্টেট অপশ্যন চিটো শুদ্ধ হ'ব ষ্টেট ঠিক আছে সদায় মনোযোগ দিব যে প্ৰথমটো যেনেকৈ উলিয়াই আপোনালোকৰ ছেকেণ্ডটো তেনেকৈ ওলাব ঠিক আছে নেক্সটলৈ আগবঢ়াওঁ আমি এই লাষ্ট কুৱেশ্যন দি আছে আপোনালোকৰ যদি 7টো PBSBK হয় তেন্তে 8টো কি হ'ব ঠিক আছে এইটো আমি উলিয়াম এতিয়া ইয়াতে আপোনালোকে দেখিছিলে যে কি দি আছিলে আপোনালোকৰ 7 দি আছিলে SCVEN ইয়াতে আপোনালোকৰ একেটা পজিশ্যনত দি আছে আপোনালোকৰ P আহি গৈছে মাইনে পিছফাল পৰা টনা হৈছে ঠিক আছে কি আছিল আপোনালোকৰ PQRS তাৰমানে তিনিটা পৰা লোৱা হৈছে -3 কৰি দিয়া হৈছে -3 কৰি দিয়া হৈছে তাৰমানে P2 হ'ব যেনেকৈ আপোনালোকে চাওক PQRS এই তিনিটা মাইনাছ কৰি দিয়া আছে পিছফালৰ পৰা লোৱা আছে 3 নহ'ব জানো ঠিক আছে ঠিক বাকীকেইটা সেনেকৈ হ'ব SCVEN7 কি দিয়া আছিলে PBSBK আপোনালোকে হেৰিখন চাই ল'ব ঠিক আছে কে এইটো কি আছিলে -3 লৈছিলোঁ গোটেইকেইটা -3 যদি লোৱা হয় তেনেহ'লে একেটাই ওলাব ঠিক আছে গোটেইকেইটা -3 পৰা লোৱা আছে তিনিটা পিছফালৰ পৰা তিনিটা লোৱা হৈছে কি হ'ব B আহিব VP তিনিটা ল'লে S আহিলে E তিনিটা পিছফাল ল'লে B আহিলে N পিছফাল ল'লে K আহিব ঠিক তেনেদৰে নেক্সটটো যদি আমি চোৱা যায় ঠিক আছে 8টো EIGHT কি হ'ব আমি 8টো যদি পিছফাল পৰা চাওঁ তেনেহ'লে কি হ'ব E ঠাইত B আহিব I ঠাইত F আহিব গোটেইটা -3 দেই মনত ৰাখিব এইটো এতিয়া F আহিলে G ঠাইত D আহিলে H ঠাইত কি আহিব E আহিব T ঠাইত Q আহিব ঠিক আছে গোটেইটা পিছফাল পৰা লোৱা হৈছে A B C D E কেইটা লোৱা আছে তিনিটা লোৱা আছে মাইনাছ চ' এইটো আহিলে ঠিক বাকীকেইটা তেনেদৰে ঠিক বাকীকেইটা তেনেদৰে আছিলে মানে আপোনাৰ অপশ্যনটো আছিলে চি ঠিক আছে অপশ্যন চিটো শুদ্ধ হ'ব চ' ভিডিঅ'টো এইখিনি আছিলে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু কিবা জানিবলৈ থাকিলে আপোনালোকে কমেণ্ট কৰিব যদি কিবা অসুবিধাৰ সৃষ্টি হৈছে ঠিক আছে চ' থেংক ইউ